চৰাইদেউ জিলাৰ চফৰাই গাঁৱত ভোগালীৰ প্ৰস্তুতি সমগ্ৰ অসমৰ লগতে চৰাইদেউতো চলিছে ভোগালী বিহুৰ যুঁজা ঢেকীৰ শব্দই কপাই তুলিছে অঞ্চলজুৰি অঞ্চল পিঠা পনাৰ লগতে মহৰ আৰু গৰু গাখীৰৰ দৈৰে সুস্বাদু জলপান আই মাতৃহতে গাঁৱৰ গাভৰু বোৱাৰী সকলো ব্যস্ত আলহীক শুশ্ৰূষা কৰিবলৈ ইয়াৰ মাজতে নিউজ লাইন এনি দৰ্শকক দেখুৱাম এক অভিনৱ দৃশ্য হয় এই দৃশ্য চৰাইদেউ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে চফৰাই গাঁৱৰ 1 নং বাগান লাইনত অধিবাসী যুৱক আৰু ৰাইজৰ ভোগালী উদযাপনৰ অভিনৱ প্ৰয়াস গাঁওখনৰ যুৱক তথা ৰাইজে ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ 60 ফুট উচ্চতাৰ এটা খৰিৰ মেজি নিৰ্মাণ কৰিছে গাঁওবাসীয়ে মেজি স্থলীতে বিহু নাচি ফূৰ্তি কৰিছে গাঁৱৰ যুৱক যুৱতী লগতে লাইনৰ ককা আইতা সকলোৱে ৰঙালী বিহুৰ মাদকতা ম্লান পৰি ৰৈছিল কৰোনা মহামাৰীৰ বাবে কিন্তু ভোগালী বিহুত ভালকৈ এহাজ খাই হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিবলৈ সাজু হৈছে চৰাইদেউবাসীৰ ৰাইজ চপৰাইছা বাগিচা 1 নং সিংলো লাইন আমি আমাৰ 20 চনটো আমাৰ মানে কৰোনাৰ কাৰণে অলপ বেয়া হৈছিলে তাৰ কাৰণে আমি এই নাৰা খেৰ দি আমি মানে এই ৰংঘৰটো সাজিছোঁ আৰু গোটেই ৰাইজ মিলি আমি হেতু 70 ফুটমান নিৰ্মাণ কৰিছোঁ ওখ হ'ব কিমানখন গাঁও ৰাইজ আপোনালোকৰ ইয়াত আহিব 4-5খন গাঁও 4-5খন গাঁও ৰাইজ আপোনালোকে একেলগে মিলি ভোজ খাব আমি এইবাৰ পাতিব সেইকাৰণে ল'লোঁ যে আমাৰ এই চৰাইদেউ জিলাত আমি এনেকুৱা দেখা যোৱা নাছিলোঁ তাৰ কাৰণে আমি এবাৰ ভাবি পিনে সবেই ৰাইজ মিলি আমি সেইকেইটা বস্তু আৰু পাতিবলৈ আমাৰ এতিয়া 4-5খনমান গাঁও ওচৰ ওচৰীয়া লাগি আছোঁ আৰু আমাৰ হেৰি এতিয়া মেজিকটো প্ৰায় আমাৰ 60-70 ফুটমান হ'ব আৰু আমাৰ ভেলাঘৰটো আমি সাজিছোঁ বহুতখিনি বাঁহ লাগিছে খেৰ লাগিছে নৰা চৰা কাটি মেলি আমি আৰু গোটেইকেইটাই আৰু সহায় সহযোগ কৰি পেলাই আমি 20-25 দিনৰ ভিতৰত মানে ইমানখিনি কাম কৰি আগবাঢ়ি আহিছোঁ 3 দিনৰ ভিতৰত মানে কৰি শেষ কৰিব বুলি 20-25 দিনমান এমাহে প্ৰায় ওচৰা-ওচৰি কেনেকৈ ধৰণে কৰিছে কৰি আছোঁ আমাৰ এই ৰাইজ আছে 4খনমান গাঁৱৰ মানুহ আছে সকলোৰে মিলি পেলাই এনেকৈ কৰিছোঁ এবাৰ ভেলাঘৰটো আচলতে নৰা আৰু খেৰ ৰংঘৰ আৰ্হিত এনেকৈ কৰা হৈছে মেজিটো বনাইছে কিমান ফুট উচ্চতা হ'ব এইটো মোটামুটি আপোনাৰ 60 ফুট 70 ফুটমান হৈ যাব কিমান গাঁৱৰ ৰাইজ আপোনালোকে ইয়াতে গোট খাব মেজিৰ দিনা 4-5খন গাঁৱৰ মানুহ আহিব হয় সকলো অসমবাসী ৰাইজলৈ ভোগালী ওলগ জনালোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু আপোনালোকেও যিহেতু ইমান কষ্টৰে ইমান ভিতৰলৈ আহি এই প্ৰচাৰ চলাবৰ কাৰণে অহাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ আৰু আশা কৰোঁ ভালেই হ'ব 2020 চনটো যেনেকৈ গ'ল অতি দুখ লগা কথা ক'বলগীয়াতো নাই একো সকলোৱে জানেই আশা কৰিছোঁ এই 21 চনটো ভালে কুশলে যাওক সকলোৰে ভাল হওক তাৰে চৰাইদেউ মথুৰাপুৰৰ পৰা দিগন্ত গগৈ ৰিপৰ্ট নিউজ লাইন এনি